ओ भाई साहब क्या गिर गया ऊपर से लेटिंग कर रही क्या हागी दिले बे हागी दिले बे हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल জাপি ব্লগছ তো বন্ধুসকল আজি মানে বেলেগ টাইপৰ ভিডিঅ' এটা বনাম তো আমাৰ গাঁৱৰ পৰিৱেশটো চাব বহুত ওপৰত উঠি মানে বহুত ওপৰৰ মাল হ'মগৈ মানে তো চাওক এইটো দেখিছে এই টাৱাৰটো ইমান ওখ ভাই সাহেব ইমান ওখ তো মই মানে এই টাৱাৰটো ওপৰত উঠিম আৰু আপোনালোকক দেখাম কিন্তু বেছি ওপৰলৈ উঠিব নোৱাৰিলোঁ আপোনালোকক দেখাম আৰু আগতে মোৰ জাপি মানে সোণোৱাল বৈ ব্লগত দিয়া আছিলে যে কিন্তু এইটো চেনেলটো মোৰ মানে মোবাইলটো হেৰুৱাৰ কাৰণে মই আকৌ লগ ইন কৰিব পৰা নাই সেইকাৰণে এতিয়া আপোনালোকে বলক চাই থাকক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ তো বন্ধুসকল মানে হাগি দিলে মোৰ ওপৰৰ পৰা চাওক না এইজনী চৰাইজনী এই চৰাই এজনী আছে সেইজনী হাগি দিলে হাৰামীজনীয়ে চাল্লা তেনেহ'লে মই উঠোঁ আৰু ফাইনেলি এইটো ষ্টেপত ব্লগ দেখাম তো বলক বলক বন্ধুসকল ফাইনেলি এটা ষ্টেপ পাইছোঁহি মানে বহুত হ'লেও মানে ভাগৰ লাগিছে অলপ ৰখিব লাগিব ইয়াতে তাৰপিছত এই ওপৰত যাম আকৌ তো সেই ওপৰত যাম তাৰপিছত ইয়াতকৈ ওপৰত উঠিব নোৱাৰিম চাগে তো সেইকাৰণে ইয়াৰ পৰাই বহুত ওখ ওখ লাগিছে চাওক তলত ইয়াৰ পৰাই ইমান ওখ তো মানে ইয়াতে অলপমান ৰখি লওঁ ভাগৰ লাগিছে তাৰপিছত উঠিমগৈ তো সেইয়া এটা টাৱাৰ সেইটো এটা টাৱাৰ আছে সেইটো কিন্তু ইয়াতকৈ অলপ চাপৰ তাৰপিছত অলপ বতাহ চতাহ দি আছে সেইকাৰণে অলপমান অলপ এইটো ওপৰলৈ উঠোঁগৈ তাৰপিছত চাওক নাজাৰা আমাৰ গাঁওখনটো ভালকৈ দেখি পাবই ইমান দূৰলৈকে দেখি নাপালে অলপতো আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াকেইটা দেখি পাব তো বলক চাওক ভিডিঅ'টো ফাইনেলি বন্ধুসকল ওপৰত উঠি পাই গ'লোহি মই বহুত ওপৰৰ মাল হৈ গ'লোঁ মানে বহুত ওপৰ আৰু ইয়াতকৈ ওপৰত যাব নোৱাৰোঁ কাৰণ বহুত ধক কৰিছে আপোনালোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব দেই কাৰণ মই আপোনালোকৰ কাৰণে বহুত ৰিস্ক লৈ বহুত ওপৰত উঠিছোঁ চাওক না আপোনালোকে চাওক একদম মানে এয়া ৰাস্তাটো সেইটো আমাৰ ঘৰটো সেইটো তো এয়া চাওক এয়া নদী চদী চব মানে দেখি ইয়াতকৈ যদি আৰু অলপ ওপৰত উঠিলে মানে আৰু দেখি পাব তো কিমান ওপৰত উঠি আছোঁ চাওকচোন তো সেইখন হ'ল নদীখন ইমান দূৰলৈকে ফ'কাছ কৰিব পৰা নাই কাৰণ এইটো হ'ল চেল্ফি ধাবা আৰু ইয়াত মই বহুত ওপৰত উঠি আছোঁ আৰু আপোনালোকৰ কাৰণে মই ইমান সাহস গোটাই ইমান ওপৰলৈ উঠি গৈছে আৰু ইয়াতকৈ ওপৰত উঠিব নোৱাৰে আৰু অলপ ওপৰত উঠিলে আৰু ভালকৈ দেখি পাব কিন্তু মই ইয়াতকৈ ওপৰত নুঠোঁ আৰু কাৰণ ইমান ৰিস্ক লৈ লাভ নাই আৰু বহুত ৰিস্ক লৈ ইমান ওপৰত উঠিছোঁ তো এতিয়াতো আগতেও মই ইমান বাৰিষা ছিজনতে উঠিছিলোঁ আৰু এতিয়াও বাৰিষা অলপমান মানে মানুহে হাল চাল খাই দিছে চাওক তো বহুত দেখি পায় বহুত এৰিয়াটো দেখি পায় চাওক না কিমান মজা অ' বেতে চাওক এইফালে এইখন আমাৰ গাঁওখন আৰু এনেকৈ আৰু সেইটো আমি পঢ়ি থকা স্কুলখন য'ত পঢ়িছিলোঁ মানে আগতে তো বন্ধুসকল মানে ইয়াতে অলপমান বহি লওঁ আৰু ইমান ধুনীয়া বতাহ মাৰি আছে ইমান ওপৰত উঠি আছোঁ আৰু আগতে মানে বহুত ভয় লাগিছে আজিকালি ইমান ভয় নালাগে কাৰণ অলপ সাহস গোটাই আপোনালোকৰ কাৰণে অলপতো সাহসটো গোটোৱাটো উচিত হয় নাই বাৰু তাৰপিছত আৰু সেইফালে খেতি মানুহে মানে বাৰী লগাইছিলে সেইখিনি গৰু বেতে অলপ জুম কৰি দেখাই দিওঁ এইখিনি আছিলে গৰু আৰু মানে গৰু হয় কিন্তু তাত বাৰী পাতিছিলে বিলাহী বাৰী অলপমান মানে হাতখন কঁপিছে কাৰণ বতাহৰ কাৰণে অলপমান আৰু এনেকৈ ধৰাটো কাৰণ মোবাইলটো পুৰিব লাগিলে বহুত দিগদাৰ হৈ যাব না সেইকাৰণে টানকৈ ধৰি আছোঁ সেইকাৰণে
তাৰপিছত বেলেগ মানুহে দেখিলে মানে আকৌ এইটো পগলাটো ক'ত উঠি আছে মৰিব খোজা নাইতো বুলি কিনে ভাবিব আকৌ সেইকাৰণে মানে বহুত আপোনালোকৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ কাৰণ ৰিস্ক লৈছোঁ কিন্তু আপোনালোকে এনেকুৱা কাম নকৰিব যাতে মানে ক'ব নোৱাৰিতো এইটো বহুত দিন হৈ গ'ল মানে এইটো টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে এইটো বন্ধ হৈ গ'ল টাৱাৰটো টেকনিকেল প্ৰব্লেম হৈ গ'ল তো সেইকাৰণে বন্ধ হৈ গ'ল তাৰপিছত সেইটো এয়াৰটেল টাৱাৰটো কিন্তু চলি আছে তাৰপৰা এইটো হ'ল আছিলে ৰিলায়েন্সৰ আৰু সেইখন হ'ল নদী এখন পূৰা পানী হৈ আছে যদি এতিয়া পূৰা পানী বগা দেখিছে এতিয়া পানী হয় কিন্তু আমাৰ এইফালে বৰষুণ আজি ৰাতি পূৰা বৰষুণ দিছিলে সেইকাৰণে পানী হৈ আছে আৰু এতিয়া যদি আৰু মেইন বাৰিষাটো আহি গ'লে পূৰা বৰষুণ যদি 5 দিনমান দিয়ে তেতিয়াহ'লে নদীখন পূৰা পানী হৈ যায় মানে পূৰা পানী আৰু মাছ মৰা মানুহ বহুত আহে আৰু আপোনালোকে মোৰ ব্লগ দি থাকিম আপোনালোকে চাই থাকিব এনেকৈ আমাৰ গাঁৱৰ ব্লগে দিম আৰু বন্ধুসকল চাওক না ইয়াৰ পৰা যদি পৰে মানুহ কি হ'ব বাৰু ইয়াৰ চিনসকল ইয়াৰ পৰা যদি মানুহ পৰে প্ৰায় চেঞ্জ হৈ গ'ল একদম পুৰা চেঞ্জ হৈ গ'ল মানুহে ইয়াৰ পৰা ফুৰিবলৈ হাত মানে চেফটি ইয়াত ধৰি থাকিব লাগিব তেনেকৈ আৰু বন্ধুসকল আৰু মই এতিয়া নামি যাওঁ ইমানটো বহুত টাইম হৈ গ'ল উঠি থকা আৰু দেখালোঁ গাঁৱৰ পৰিৱেশটো আৰু ওপৰলৈ উঠিব নোৱাৰোঁ কাৰণ বহুত ভয় লাগে আৰু বেছি নাই কাৰণ যিমানটো উঠিছোঁ সিমানটো কম আছে উঠিব কিন্তু সাহস লাগিব বুকু ধক কৰি আছে সেইকাৰণে মানে নামি যাওঁ বলক তো ফাইনেলি বন্ধুসকল নামি আহিলোঁ আৰু চাওক ইমান ওপৰত উঠি আছিলোঁ আৰু ওপৰৰ বতাহ পূৰা ধুনীয়া বতাহ মাৰিছিলে আৰু ইয়াত বহুত গৰম লাগিছে তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাব একদম বেছিকৈ শ্বেয়াৰ কৰি দিব তো বন্ধুসকল আজিলৈ ইমানেই